নমস্কাৰ সকলোলৈকে আশা কৰোঁ সকলো ভালে ভালে আছে ভিডিঅ'টো একদম ৰাতি আৰম্ভ কৰিব ওলাইছোঁ কাৰণ শ্বপিং কৰিছিলোঁ অলপ জিভা স্লিপ খাই যায় দেই বহুত মানে ভিডিঅ' বনোৱা নহয় যিহেতু লং ভিডিঅ' আৰু এনেকৈ বহি পেলাই মানে কথা পতা ভিডিঅ' কেতিয়াও নহয় হয়নে কাৰণ মই ক'ৰবাত ঘূৰিব গ'লেহে মানে লং ভিডিঅ' কৰোঁ তাতো মানে কি কৰিলোঁ একদম ধুমাধুম মানে কেমেৰা ধৰি মানে ক্লিপকেইটা লওঁতে মানে ভিডিঅ'কেইটা বনাওঁতে যিহেতু হেবিট নাই ন বনাওঁতে মানে তেনেকৈ ভিডিঅ'টো শেষ হৈ থাকে সেইকাৰণে মানে এনেকৈ বহি আপোনালোকৰ লগত মানে কেতিয়াও কথা পতাও হোৱা নাই কেতিয়াও মানে ভিডিঅ' বনাও হোৱা নাই এনেকৈ সেইকাৰণে ভাবিলোঁ যিহেতু বজাৰখিনি কৰি আহিলোঁ ভালকৈতো বজাৰখিনি দেখুওৱা নহ'ল আপোনালোকক গতিকে বজাৰখিনিও দেখাওঁ আপোনালোকক লগতে আপোনালোকৰ লগত মই অলপ কথাও পাতোঁ নে কি কয় বাকী সকলো ভালে কুশলে আছে বুলি মই ভাবোঁ কাৰণ ভগৱানে মই আশা কৰোঁ মই বিচাৰোঁ যে সকলোকে ভগৱানে ভালে কুশলে ৰাখক আৰু পিছে মোৰ অলপ হেল্থ ইছ্যু হৈ আছে কাৰণ ডক্টৰৰ ওচৰলৈ গৈছিলোঁ ইয়াৰে লং ভিডিঅ'টো আপোনালোকে অলৰেডি ইউটিউবত পাই যাব এইটো ভিডিঅ' আপলোড হোৱালৈকে কি বুলি কয় লং ভিডিঅ' বনাইছোঁ মই শ্বপিং কৰিব যোৱাখিনি কিন্তু মানে দেখুওৱা নহ'ল তাত ভালকৈ কি ল'লোঁ সেইকাৰণে মানে মই আজি মানে এতিয়াই আকৌ এটা ভিডিঅ' কণ্টিনিউ কৰিছোঁ আৰু গৰমো বহুত পৰিছে নহয়নে তো আহক এটা এটাকৈ বস্তু চাওঁ কি কিনিলোঁ চাওঁ প্ৰথমতে ভৰিৰ পৰা আৰম্ভ কৰোঁ মানে চেণ্ডেল কিনিছিলোঁ মানে কিনিবলৈ গৈছিলোঁ এযোৰ ঠাত দুযোৰ উঠি আহিলে এতিয়া দেখাই আছোঁ ৰ'ব এইযোৰ এইযোৰ লৈছিলোঁ ঘৰত পিন্ধিবৰ কাৰণে মানে কি বুলি কয় ৰাফ ইউজৰ কাৰণে আৰু এইযোৰ লৈছিলোঁ 7 নম্বৰ মোৰ ভৰিত ধৰে মানে এইযোৰ 7 নম্বৰ চেণ্ডেল জোখতকৈ অলপ বেছিয়ে দীঘল আহিছে তথাপিও মানে কি হ'ব মানুহজনীও দীঘল ভৰিও দীঘল মানে ভাল চাইজ বিচাৰোঁতে মানে ডিজাইন নাপাওঁ মই এনেকুৱা হৈ যায় মোৰ কাৰণে গম পায়নে এইযোৰ হৈছে শ্লিপাৰযোৰ আৰু নেক্সট দেখাই আছোঁ ৰ'ব আপোনালোকক বেগটো উঠাই লৈছোঁ একেবাৰে ওপৰত নেক্সট এইটো লৈছিলোঁ পেণ্ট মই ঘৰত পিন্ধিবৰ কাৰণে এইটো দেখিছেনে বাৰু দেখিছে এইটো পেণ্ট লৈছিলোঁ কাপোৰটো বহুত ভাল আচলতে বহুত নৰম কাপোৰৰ হয় দেই কটনৰ নহয় কাপোৰৰ হয় বহুত ভাল হয় আচলতে মই লৈছিলোঁ এইটো প্ৰাইমাৰ্টৰ পৰা লৈছিলোঁ এইটো ঘৰত পিন্ধিবৰ কাৰণে আচলতে এইটো লৈছিলোঁ মই যিহেতু গৰমৰ দিন আৰু এইটো ল'লোঁ এটা তাৰপিছত ইয়াৰ লগত পিন্ধিবৰ কাৰণে লৈছিলোঁ এইটো স্পৰ্টিং গৰমৰ দিনকেইটা মানে আহল বহল পিন্ধিব পালে ভাল লাগে এইটো স্পৰ্টিং লৈছিলোঁ মই এইটো দেখিছেনে এইটো স্পৰ্টিং লৈছিলোঁ এইটো মই প্ৰাইমাৰ্টৰ পৰাই লৈছিলোঁ মানে কি হয় প্ৰথমতে যাওঁ এম বজাৰখন একেবাৰে সিটো চুকত আছে তাৰপিছত বিশালত সোমাওঁ তাৰপিছত ভি মাৰ্টত সোমাওঁ তাৰপিছত ফেশ্বন চিটিত সোমাওঁ তাৰপিছত গৈ প্ৰাইমাৰ্টত আৰু প্ৰাইমাৰ্টতে মানে মই যিমান বেছিভাগ কাপোৰ মই প্ৰাইমাৰ্টৰ পৰা লোৱা আৰু তাত মানে কি বুলি কয় প্ৰাইচটোও ঠিকে থাকে আৰু মানে কাপোৰটো ঠিক পোৱা যায় বিশালত মানে প্ৰাইচটো কম হ'লেও কাপোৰৰ কোৱালিটিটো ভাল নাপাওঁ মানে সেইটো এটা কথা আৰু ডিজাইনবিলাক ভাল নালাগে তো এইটো ল'লোঁ মই তাৰ লগত ইয়াৰ লগত এইটো স্পৰ্টিং এইটো ফ্ৰণ্টৰ ফালেও ডিজাইন আছে আৰু বেক চাইডেও ডিজাইন আছে পাহাড়ों के ऊपर जंगल के पास देखो कौन आया है वो आया মানে চিনাৰীটো দেখি মোৰ হাতৰিলে মনত পৰি গৈছে সৰুতে কিমান চালোঁ তাৰপিছত নেক্সট এইযোৰ ফুটৱেৰ লৈছিলোঁ মই এইযোৰ মই স্কুলত পিন্ধি যাবৰ কাৰণে মানে মই যোনযোৰ ইয়াৰ বিহুৰ লং ভিডিঅ' এটাত মই তাতো মই চেণ্ডেলখনত দেখাইছিলোঁ আপোনালোকক কিন্তু সেই চেণ্ডেলযোৰ এটা কুকুৰে আহি সঁচাকৈ কুকুৰৰ কামে কৰি থৈ গৈছে মানে মোৰ চেণ্ডেলযোৰ কামুৰি বিয়াৰ পৰা আহিছিলোঁ বৰষুণ পৰি আছিলে মই ভাবিছোঁ এইটো খুলিব পৰা নাই বিয়াৰ পৰা আহিছিলোঁ মই ভাবিছিলোঁ কি বুলি কয় ইমান লেতেৰা হৈ আছে চেণ্ডেলযোৰ ভিতৰত নোসোমাওঁ সেইকাৰণে মানে বাহিৰতে থৈ দিলোঁ তাৰপিছত আহি পেলাই গোটেইযোৰ ইমান ধুনীয়া চেণ্ডেলযোৰ মানে কি হওক কামুৰি পেলাই গোটেই ফিটা চিটা উখুৰাই থৈ দিলে মানে মই না আঠা দি পেলাই পিন্ধিব পাৰিম না মই চিলাই পিন্ধিব পাৰিম একো কৰিব নোৱাৰোঁ গম পায়নে সেইকাৰণে আজি আকৌ এইযোৰ ল'ব লগা হ'ল এইযোৰ লৈছোঁ মই কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই এনেকুৱা লৈছোঁ আৰু আজি মই ফাৰ্ষ্ট তেনেকৈ শ্বপিং কৰি অহা ভিডিঅ' বনাইছোঁ দেই চব মানে বনাই থকা বহুতকে দেখোঁ আৰু আচলতে লং ভিডিঅ' কৰিবলৈ মন যায় কিন্তু মানে টপিক বিচাৰি নাপাওঁ কিন্তু সদায় মই ইয়াৰ মানে বেছিভাগ লং ভিডিঅ'ত মই কমেই ন মই বহুত কম লং ভিডিঅ' দিওঁ শ্বৰ্ট ভিডিঅ' মই বেছিকৈ যায় আপোনালোকে যদি মোৰ ইউটিউব চেনেলত ৰেগুলাৰলি ভিডিঅ'বিলাক চাই থাকে গম পাইছেগৈ আপোনালোকে মই শ্বৰ্ট ভিডিঅ' বেছিকৈ দিওঁ লং ভিডিঅ' সঁচাকৈ কৰিবলৈ মন যায় কিন্তু মানে টপিক বিচাৰি নাপাওঁ আৰু ক'ৰবাত গ'লেহে মানে এনেকৈ হয় এটা মানে টপিকটো হয়গৈ মানে গৈ পেলাই কাৰণ ঘৰত ডেইলি সেই কি বুলি কয় ভাত বনোৱা গা ধোৱা কাপোৰ ধোৱা স্কুল যোৱা টিউশ্যন কৰা এইবিলাক ৰেগুলাৰ মানে কণ্টিনিউ মানে ডেইলি ৰুটিনখন কিমান দেখাম আপোনালোকক হয় নে নহয় সেইকাৰণে মানে লং ভিডিঅ' কৰাগৈ নহয় তাকে ভাবিলোঁ আজি মানে এনেকৈ বহি কথা পতা নহয় যিহেতু কথাও পাতোঁ লগতে শ্বপিংখিনিও দেখাওঁ বজাৰখিনিও দেখাওঁ হয়নে নহয় এইটো চাইজৰ চেণ্ডেলযোৰ হ'ল দুযোৰ চেণ্ডেল হৈ গ'ল তাৰপিছত
এইটো এটা লৈছিলোঁ মই স্পৰ্টিং ঘৰত পিন্ধিবৰ কাৰণে চাওক এইটো সেম প্ৰথম মানে ফাৰ্ষ্ট অফ ফালেও আছে প্ৰিণ্ট বুজিছে নহয় ফাৰ্ষ্ট অফ ফালেও প্ৰিণ্ট আছে আৰু এইটো বেক চাইডেও প্ৰিণ্ট আছে জেন্টছৰ বুলি নাভাবিব দেই লেডিছৰে হয় আকৌ মই লেডিছৰ মানে একদম লেডিছ কি বুলি কয় ছেকশ্যনৰ পৰা কিনি লৈ আহিছোঁ এইটো মই প্ৰাইমাৰ্টৰ পৰাই লোৱা এইটো স্পৰ্টিংটো মই ইয়াৰ লগত মানে আনিছিলোঁ পিন্ধিবলৈ এইটো এটা পেণ্ট লৈছিলোঁ মই ঘৰত পিন্ধিবৰ কাৰণে এইটো পেণ্টটো দেখিছেনে এইটো পেণ্টটো সেইটো প্ৰাইমাৰ্টৰ পৰাই লোৱা তো ইয়াৰ লগত মই এইটো আনিছিলোঁ পিন্ধিবলৈ এইটো ऊपर में ये नीचे में ये वाला भी सेम है कपड़ा কাপোৰৰ হয় পিন্ধিবলৈ আৰাম লাগিব কাৰণে আনিছোঁ যিহেতু ঘৰত পিন্ধিবলৈও কাপোৰ লাগে হেই ঘৰত পিন্ধিবলৈ কাপোৰ লাগে মানে কি মোৰ এবাৰ ফাৰ্ষ্ট টাইম হৈছে ঘৰত পিন্ধা কাপোৰ নাইকিয়া হৈ গৈছে মানে কি ক'ম মই ঘৰত পিন্ধা কাপোৰ নাইকিয়া হৈ গৈছে সেইকাৰণে ঘৰত পিন্ধিবৰ কাৰণে কাপোৰ কিনি লৈছোঁ আৰু মানে কি জানে ঘৰত পিন্ধা কাপোৰকেইটা যদি প্ৰাইচ কেনেবাকৈ যদি 300 ওপৰত যায় ইমান গা বিষাই মই ঘৰত পিন্ধিবৰ কাৰণে মই 300 টকা কাপোৰটো ল'ম নে এনেকুৱা লাগি যায় মানে গম পায়নে তথাপিও কোৱালিটিবিলাক ভাল সেইকাৰণে মানে লৈ আনিছোঁ আৰু তাৰপিছত নেক্সট হৈছে এইযোৰ মেইন ছেট বুলি এটা কাৰণে কৈছোঁ এইযোৰ মই ক'ৰবাত গ'লেকে মানে আউটৱেৰ আৰু পিন্ধিবৰ কাৰণে আনিছোঁ এইযোৰ চাওক এইটো হৈছে টপটো ওপৰৱালা হিস্সা হে ইয়ে কালাৰটো ভাল লাগিছেনে জনাবচোন এইটো টপটো আৰু ইয়াৰ লগত হৈছে এইটো পেণ্টটো মানুহজনী ওখ নহয় গৈ আছে পেণ্টটো ইয়া এইটো পেণ্টটো আৰু সেইটো টপটো আছিলে কেনেকুৱা লাগিছে জনাব এইটো কালাৰটো মোৰ আনকমন লাগিছে আৰু মানে প্ৰিণ্টেড কাৰণে মোৰ ভাল লাগে আৰু সেইকাৰণে ল'লোঁ আৰু এইটো কাপোৰৰে হয় এইযোৰ লৈছিলোঁ মই ভি-মাৰ্টৰ পৰা লৈছিলোঁ এই কাপোৰযোৰ এইযোৰ আউটৱেৰ মানে ক'ৰবাত গ'লেগে পিন্ধিবৰ কাৰণে ল'লোঁ এইযোৰ তাৰপিছত নেক্সট লৈছিলোঁ মই কেনেকুৱা জানে মই অকল নিজৰ কাৰণে নলওঁ মানে গ'লেকে মানে মানুহটোৰ কাৰণেও বহুত মানে মানুহটোক যেনেকৈ নহওক দিওঁ মানুহটোৱে মানে কয় তুমি ল'বলৈ আহিছা তুমি কিনা মোক পিছত দিম মই পিছত কিনিম দিয়া মানে মই পিছত ল'ম দিয়া তেখেত চব মানে পিছতে মানে তেখেতৰ পেণ্ট হওক টি চাৰ্ট হওক কি বুলি কয় গেঞ্জি হওক এনেকুৱা মানে যোনবিলাক মানে কি বুলি কয় কাপোৰ আছে তেখেতৰ চব মানে মই কিনিলে মানে কি মোৰ চইজৰ আৰু কি হয় মানে তেখেতে নিকিনে কোনো পধ্যে নিকিনে হ'ব দিয়া আছে আৰু মতা মানুহবিলাক সঁচাকৈ তেনেকুৱাই হয় সেইকাৰণে জোৰ জবৰদস্তি মানে কিনি দিব লাগে এতিয়া আজি মানে সেইটোৱে মানে মোৰ লগতে তেখেতৰ কাৰণে এইটো টি চাৰ্ট লৈ আহিছোঁ মই এইটো তেখেতৰ কাৰণে দেখিছে নহয় এইটো তেখেতৰ কাৰণে এইটো বেক চাইডে কোনো মানে প্ৰিণ্ট চিণ্ট নাই আৰু ৰ'ব অঁ কেমেৰাটো হালি গৈছিলে আকৌ ঠিক কৰি লৈছোঁ এইটো প্ৰিণ্ট চিণ্ট নাই আৰু এইটো তেখেতৰ কাৰণে হৈ গ'ল এইটো বিশালৰ পৰা লৈছিলোঁ কাৰণ বিশালৰ মানে মেন ৱেৰখিনি মই ভাল পাওঁ বিশালত সেইকাৰণে এইটো তেখেতৰ কাৰণে এইটো হৈ গ'ল তাৰপিছত এইটো চাওক ইমান ধুনীয়া এটা ৱাটাৰ বটল লৈ আহিছোঁ মই মানে এটা ৱাটাৰ বটল অলৰেডি আছে এইটো চিচাৰৰে হয় মোৰ ভাগৰ চিচাৰৰ কি হয় মানে চিচাৰৰ বটলবিলাক মই ভাল পাওঁ কি বুলি কয় পানীটো মানে ভাল হৈ থাকে নহ'লে প্লাষ্টিকৰ বটলত মোৰ গৰম দিনত মানে কিবা এটা গোন্ধ পাওঁ তো এইটো হৈছে এইটো অলপ ডাঙৰ চাইজৰ লৈছোঁ কাৰণ যিহেতু দিনটো স্কুলত পঢ়াই থাকোঁ মোক মানে পানী বহুত লাগে আৰু মানে কি মই মুখ লগাই খোৱা অভ্যাস এটা আছে মানে এই মানে কৰি খালে পানী পিয়া নপৰে মই মানে এনেকৈ ঘটককৈ গিলি পাব লাগে মানে পানীটো তেতিয়াই মানে ভাল লাগে সেইকাৰণে মানে মোক স্কুলত মানে ষ্টাফেও জোকায় সৰু পোৱালি নিচিনা পানী খাব আহিছে চাহ আটাই বুলি পেলাই কয় মানে এইটো বটলটো ল'লোঁ এইটো বিশালৰ পৰাই লোৱা বাৰু তাত মানে গ্ৰচাৰী বস্তুবিলাক ভাল পোৱা যায় আৰু যোনবিলাক মানে ঘৰৰ বস্তু যোনবিলাক লাগে ন কাঁহী বাচন বৰ্তন এইবিলাক মানে তাত ভাল পোৱা যায় সেইকাৰণে এইটো ভিতৰটো এইটো কেনেকুৱা লাগিছে জনাব দেই কমেণ্ট কৰি পেলাই আৰু যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব কাৰণ যিহেতু এইটো ফাৰ্ষ্ট মোৰ মানে তেনেকৈ কথা পাতি বনোৱা ভিডিঅ' লগতে বস্তু বাহানি মই এইটো ফাৰ্ষ্ট ভিডিঅ' এইটো মোৰ মানে সেইকাৰণে জনাব আৰু ইয়াত ইংলিছত ঠিক কৰি লিখা হয় যিহেতু ইংলিছ টিচাৰ ইংলিছ বটল তাৰপিছত বুলিবলৈ আৰু কি এইকেইটা ঘৰলৈ আনিছোঁ নেক্সট এইকেইটা চাবোন আনিছিলোঁ ঘৰলৈ গোন্ধটো ভাল লাগে ইয়াৰ আগৰটো আনিছিলোঁ মই নিমৰ আনিছিলোঁ নেকি এইটো লেমনৰ নেমুৰ গৰম দিনত এইকেইটা চাবোনে গা ধুই ভাল লাগে আমাৰ ঘৰতো ভাল পায় যিহেতু গতিকে এইটো এটা পেটি মই চাবোন লৈ আহিছিলোঁ ঘৰলৈ তাৰপিছত আৰু মোৰ কি হয় জানে যেতিয়া মানে শ্বপিং মলত বজাৰ কৰিবলৈ যাওঁ ক'ত বাই ওৱান গেট ওৱান ফ্ৰী
কাপোৰটো কাপোৰেই বাৰু কাপোৰটো বাই ওৱান গেট ওৱান ফ্ৰী হৈ থাকিলেও মানে কেতিয়াবা পচন্দ নালাগে বিশেষকৈ মই কি চকু দিওঁ যেতিয়া বিলিং কৰিবলৈ যাওঁ ন একেবাৰে বিলিং কৰিবলৈ যাওঁ মই বিলিং কাউণ্টাৰত তেতিয়া চকু দিওঁ মই বাই ওৱান গেট ওৱান ফ্ৰী ক'ত আছে মানে নেল পলিছ ধৰি লওক আপোনাৰ তাৰপিছত হেয়াৰ বেণ্ড হৈ গ'ল হেয়াৰ ক্লিপ হৈ গ'ল ৰুমাল হৈ গ'ল পাৰফিউম হৈ গ'ল মই তাত চকু দিওঁ আৰু আজি কি পালোঁ জানে শ্বপিং কৰিব যাওঁতে এয়া চাওক 3টা নেল পলিছ তাকো এই 3টা মই লৈছোঁ 99ত 3টা কি বুলি কয় ক'ত লৈছিলোঁ প্ৰাইমাৰ্টত লৈছিলোঁ এটা এইটো কালাৰ এটা এইটো কালাৰ আৰু এটা এইটো কালাৰ লৈছিলোঁ এইটো কালাৰ আৰু এটা এইটো কালাৰ এইবিলাক কালাৰবিলাক আজিকালি চলিছে বহুত মানে মই লোৱা নাই সেইকাৰণে এটা এইটো কালাৰ আৰু এটা এইটো কালাৰ কেনেকুৱা লাগিছে জনাব বাকী কি আৰু এইখিনিয়ে আজি মোৰ বজাৰ কৰিলোঁ আৰু যদি ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব আৰু যদি এইটো ভিডিঅ' ভাল পায় তেতিয়াহ'লে নেক্সট মই যদি আকৌ শ্বপিং কৰোঁ তেতিয়াহ'লে আকৌ ডিটেইলকৈ মই ধুনীয়াকৈ শ্বপিং কৰা ভিডিঅ' মই দিবলৈ চেষ্টা কৰিম গতিকে মোক জনাবলৈ নাপাহৰিব যদি কিবা ভুল ভ্ৰান্তি হৈছে প্লিজ ক্ষমা কৰি দিব কাৰণ মই কৈছোঁ এইটো মোৰ ফাৰ্ষ্ট এনেকৈ মানে কি বুলি কয় বজাৰ কৰি আহি পেলাই এনেকৈ ডিটেইলিংকৈ বনোৱা ভিডিঅ'টো মোৰ ফাৰ্ষ্ট হয় গতিকে ক্ষমা কৰি দিব কিবা যদি ভুল ভ্ৰান্তি হৈছে আৰু যদি কোনোবা মোৰ চেনেলত নতুন তেতিয়াহ'লে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিবৰ কাৰণে নাপাহৰিব আজিলৈ আহিছোঁ বিদায় মাগিছোঁ বাই বাই